টাটা ট্ৰাষ্টৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি লাভ নভেল টাটাৰ। ৰতন টাটাৰ মৃত্যুৰ পিছতেই খালী হৈছিল অধ্যক্ষৰ পদ। ৬৭ বছৰীয়া নভেল টাটা হৈছে ৰতন টাটাৰ ভাতৃ। টাটা গোটৰ কেইবাটাও গোটৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আছিল নভেল টাটা। ৰতন টাটাৰ মৃত্যুৰ পিছতেই এক প্ৰকাৰ চৰ্চা চলিছিল কোন হ'ব টাটা ট্ৰাষ্টৰ পৰৱৰ্তী অধ্যক্ষ। আৰু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই মুম্বাইত অনুষ্ঠিত হোৱা এক বৈঠকত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰতন টাটাৰ ভাতৃ নভেল টাটা হ'ব টাটা ট্ৰাষ্টৰ অধ্যক্ষ। আৰু এইগৰাকী হৈছে ৰতন টাটাৰ ভাতৃ নভেল টাটা। ৬৭ বছৰীয়া এগৰাকী নভেল টাটাই এতিয়া মূৰ পাতি লৈছে টাটা ট্ৰাষ্টকে ধৰি টাটা গোটত থকা কেইবাটাও কোম্পানীৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ। ইতিমধ্যে ছাৰ দুৰাবজিত টাটা ট্ৰাষ্ট আৰু ছাৰ ৰতন টাটা ট্ৰাষ্টৰ বোৰ্ডৰ ট্ৰাষ্টি হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছিল এইগৰাকী ৬৭ বছৰীয়া নভেল টাটাই। বৰ্তমান ঘড়ী নিৰ্মাতা প্ৰতিষ্ঠান টাইটান আৰু টাটা ষ্টীলৰ উপাধ্যক্ষ হিচাপে কৰ্মৰত আছিল এইগৰাকী নভেল টাটা। টাটা গোটৰ কেইবাটাও কোম্পানীৰ সৈতে প্ৰত্যক্ষভাৱেও জড়িত আছিল নভেল টাটা। আৰু সেইগৰাকী নভেল টাটাকে ইতিমধ্যে মুম্বাইত অনুষ্ঠিত হোৱা এক বৈঠকত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰি নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে টাটা ট্ৰাষ্টৰ। Next, Life.